হাই এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল এছ টেক আছামিজ। আজিৰ ভিডিঅ'টোত দেখুৱাম যে ৰেচন কাৰ্ডৰ আপোনাৰ নামটো আহিছে নে নাই, কেনেকৈ চেক কৰিব মোবাইলৰ পৰা সকলো তথ্য এইটো ভিডিঅ'ৰ পৰা আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু যদিহে তোমালোকে এইটো চেনেল নতুন হৈ থাকা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ'বিলাক সকলো সময় থাকে। তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে গুগল বা ক্ৰম ব্ৰাউজাৰ ওপেন কৰি ল'বা। ওপেন কৰি লোৱাৰ পিছত ইয়াত সাৰ্চ কৰি দিবা NFSA আৰু যিকোনো ষ্টেটৰ ডিষ্ট্ৰিক্টৰ নামটো ইয়াতে সিলেক্ট কৰি সাৰ্চ কৰাৰ পাছত এনে এটা পেজ আহি যাব যে NFSA ৰিপৰ্টছ। ইয়াতে মই এটা ডিষ্ট্ৰিক্টৰ নামটো দেখি আছোঁ, তোমালোকে যিকোনো ডিষ্ট্ৰিক্টৰ নামটো ইয়াতে লিখি দিলে আহি যাব। দেখিবা প্ৰথমতে আহিছে 9 নম্বৰত The village wise ration cards with family member details। ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ লগে লগে আহি যাব। দেখিবা select state, select district আৰু সাব ডিভিজনৰ select সাব ডিভিজন, select circle আৰু select village। যিটো হয় এইটো ইয়াত select কৰি ল'বা। মই সিলেক্ট কৰি আছোঁ সিলেক্ট ভিলেজ। ভিলেজৰ গাঁওখনৰ নামটো ইয়াতে সিলেক্ট কৰিবা। সিলেক্ট কৰাৰ লগে লগে দেখিবা ভিউ ৰিপৰ্ট ইয়াতে লিখা আহিছে, ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ লগে লগে এনে এটা পেজ আহি গৈছে। ৰেচন কাৰ্ডৰ সম্পূৰ্ণ লিষ্টখন ইয়াতে আহিছে। দেখিবা যিটো পৰিয়ালৰ যিকোনো এখন পৰিয়ালৰ সদস্যৰ নাম ওপৰত দেখিবা ৰিপৰ্টছ শ্বয়িং ভিলেজ ৱাইজ ৰেচন কাৰ্ডছ উইথ ফেমিলি মেম্বাৰ। ওপৰত দেখিবা চতুৰ্ভুজৰ নিচিনা বগা কালাৰৰ ইয়াতে ক্লিক কৰি নাম ইয়াত চাৰ্চ কৰিব পাৰিবা। মই এক্সাম্পল হিচাপত চাৰ্চ কৰি আছোঁ। চাৰ্চ কৰাৰ লগে লগে তলত এনে এটা নেম আহি যাব। এতিয়া লিষ্টখন ডাউনলোড কেনেকৈ কৰিবা, ওপৰত দেখিবা ট্ৰাইংগলৰ নিচিনা এটা ব্লেক কালাৰৰ আছে, ইয়াতে ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে এনে এটা আহি যাব CSV আৰু নাইবা PDF, যিকোনো এক্সেল কৰিব পাৰিবা, টাইপ ফাইল কৰিব পাৰিবা, ৱাৰ্ড কৰিব পাৰিবা, নিজৰ ইচ্ছামতে ইয়াতে ডাউনলোড কৰিব পাৰিবা। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু লগতে ছাবস্ক্ৰাইব কৰিবা। এনেধৰণৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিবা।